ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই নিজৰ পিছফালে চোৱাটো ভাল। তেখেতে ক'ৰ পৰা গৈছে, ক'ৰ পৰা আহিছে, আৰু BPPFত থকা সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ডিক্সনাৰীত যিমান এডজেক্টিভ আছে, বেয়া বেয়া এডজেক্টিভ লুগাই পেলাই ক্ৰিটিচাইজ কৰা মানুহজন হ'ল ৰবিৰাম নাৰ্জাৰী আছিলে। এই শব্দবিলাকতো আমি কল্পনাই কৰিব নোৱাৰোঁ। ভাৰতৰ ইতিহাসত যিমানখিনি বেয়া কেৰেক্টাৰ আছে, সেই কেৰেক্টাৰবিলাক লৈ পেলাই ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক গালি পাৰা আছিলে। আজি যদি তেখেতে লংকাত যাই পেলাই ৰাৱণ নহয় যদি ৰাম হৈছে, মইতো ক'ব নোৱাৰোঁ। আমিতো ভাবিছোঁ তেখেতে লংকাত যাই ৰাৱণ হৈছে, যদি ৰাম হৈছে যদি এইটোতো ভাল কথা। ৰবিৰাম নাৰ্জাৰী মই সিদিনা দেখিছোঁ SMC বিলাকৰ লগত মিটিং কৰিছে। 17 বছৰত চৰকাৰত থাকি কোনো SMCৰ লগত মিটিং নহ'ল, কোনো শিক্ষকৰ লগত মিটিং নহ'ল। আজি আমি সেই মেল মিটিং কৰাৰ কাৰণে তেখেতসকলৰো অলপ গাটো লৰিছে। মই তাকে বিচাৰিছোঁ, আজি UPPL যদি শিক্ষকসকলৰ কাৰণে, এডুকেশ্যনৰ কাৰণে কাম কৰিছে, BPFও কৰক। সকলো কৰিলেহে ৰাজ্যখন অঞ্চলখন আগুৱাই যাব। 2016ত বিজেপিৰ গাড়ীতে BPFে উঠিছিলে আৰু তেখেতসকলে পাৱাৰত আছিলে। পুনৰ তেখেতসকলে আকৌ গাড়ীৰ পৰা নামি যাই পেলাই কংগ্ৰেছৰ গাড়ীত উঠিল। এতিয়া আকৌ বিজেপিৰ গাড়ীত উঠিব বিচাৰিছে যদি মই নাজানো, এইটো BPFৰ কথা। কিন্তু আমিতো আজিৰ কথা নহয়, নিখিল বড়ো ছাত্ৰ সন্থা থকাৰ সময়ৰ পৰাই বা বিভিন্ন সময়ৰ পৰা আমি বিভিন্ন ইস্যু এজেণ্ডাক লৈ পেলাই সেই সময়ৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্বৰ লগত আমি কথা পাতি আহিছোঁ, আজিও কথা পাতি থাকোঁ। আমাৰ BPFৰ নিচিনা অকল পাৱাৰটোক লৈ পেলাই উদ্দেশ্য নহয়। BPFৰ হ'ল অকল পাৱাৰটো লৈ পেলাই, যোনে পাৱাৰত আহিব তাৰ লগত থাকিব। আমাৰ পাৱাৰক লৈ পেলাই উদ্দেশ্য নহয়। অঞ্চলৰ যোনে কাম কৰিব, দেশৰ যোনে কাম কৰিব, ৰাইজৰ যোনে কাম কৰিব, আমাৰ মাতৃভূমিৰ কাৰণে যোনে কাম কৰিব, আমি তাৰ লগত আছোঁ। মাজত এনেকৈ খবৰ ওলাইছিল যে হাগ্ৰামাৰ লগত আৰু প্ৰমোদ বড়ো ছেক্ৰেটাৰী বৈঠকত বহিছে, হাগ্ৰামা আৰু প্ৰমোদৰ চৰকাৰ আহি আছে, এনেকৈ খবৰ আহিছে। এইটো কোনোবাই ক'ব কৈ পেলাই কোনোবা লাভ বিচাৰে তাৰ পৰা এইটো কৈ থাকিব। মোৰতো তাত কোনো এনেকুৱা কোনো উদ্দেশ্য নাই, এনেকুৱা কোনো কথা নাই। এতিয়া আমি বড়োলেণ্ড অঞ্চল ইমান বছৰে এটা প্ৰতিহিংসা উত্তপ্ত পৰিৱেশৰ কাৰণে পিছ পৰি গ'ল। এতিয়া আমাৰ শান্তি আহিছে, ভাল পৰিৱেশ আহিছে, আমি দেশত ভাল নেতা পাইছোঁ, ৰাজ্যত ভাল নেতা পাইছোঁ। এতিয়া আমি সকলো মনোনিৱেশ কৰি কাম কৰিব লাগে, সেইটোৱে মোৰ উদ্দেশ্য।